নমস্কাৰ মই মনালিসা গগৈ কাশ্মীৰত 370 অনুচ্ছেদ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব কাশ্মীৰ আৰু হাৰিয়ানাত এবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 370 অনুচ্ছেদ বাতিলৰ পাছত কাশ্মীৰত যেটো নিৰ্বাচন হ'ব ইয়াক লৈ কাশ্মীৰ জনগণ বিৰাট উৎকণ্ঠিত হৈ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ কাৰণে আটাইতকৈ দুখৰ খবৰটো হ'ল যে কাশ্মীৰী পণ্ডিতৰ যিবোৰ অৰ্গেনাইজেশ্যন আছে যিবোৰ সংগঠন আছে তেওঁলোকে আসলতে এবাৰ বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে ইয়াৰ কাৰণটো হ'ল প্ৰধান কাৰণটো হ'ল তেওঁলোকে কৈছে যে বিগত দিনবিলাকত তেওঁলোকৰ যিখিনি নিৰাপত্তাৰ প্ৰয়োজন আছিল সেই নিৰাপত্তা তেওঁলোকে কাশ্মীৰত পোৱা নাই 370 অনুচ্ছেদ বাতিলৰ পাছত তেওঁলোকক যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী হোৱা নাই গতিকে বিগত দিনকেইটাত যিখিনি সমস্যা তেওঁলোকে সন্মুখীন হৈছে সেই সমস্যাখিনি প্ৰতিখন চৰকাৰে সমাধান কৰিম বুলি কৈ আহিছে গতিকে তেওঁলোকৰ দাবী হ'ল যে তেওঁলোকে যদি এবাৰ ভোট গ্ৰহণত অংশগ্ৰহণ কৰে ভোট গ্ৰহণ প্ৰক্ৰিয়াটোৰ লগত জড়িত হয় তেতিয়াহ'লে বিশ্ব সম্প্ৰদায়ে ভাবিব যে কাশ্মীৰ পণ্ডিতৰ সমস্যা সমাধান হৈছে সেই কাৰণে তেওঁলোকে সমগ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটোৰ পৰাই নিজকে আঁতৰাই ৰাখিব খুজিছে মই এই কাৰণে মোদী আৰু শাহৰ কথা ক'লো যে মোদী আৰু শাহ ইয়াৰ বাবে অতি তেওঁলোকৰ কাৰণে দুখৰ খবৰ কাৰণ কাশ্মীৰ পণ্ডিতৰ ভোট বিজেপিলৈ যাব বুলি বিজেপি নিশ্চিত হৈ আছিল কাশ্মীৰত এতিয়া কথাটো হ'ল কাশ্মীৰত প্ৰধান সমস্যা হ'ল তাত সন্ত্ৰাসবাদ আৰু দ্বিতীয় সমস্যা হ'ল তাত নিৰাপত্তা আৰু সন্ত্ৰাসবাদ কাশ্মীৰী পণ্ডিতৰ নিৰাপত্তাৰ সমস্যাটো তেওঁলোকৰ প্ৰধান সমস্যা কাশ্মীৰ পণ্ডিতসকল কাশ্মীৰ উপত্যকাত আজিৰ পৰা 5000 বছৰ আগৰ পৰাই তাত বসবাস কৰি আহিছে প্ৰায় 7 লাখ মান তেওঁলোকৰ পপুলেশ্যন আছিল কিন্তু বিভিন্ন কাৰণত তেওঁলোকে নিজেই তাৰ পৰা নিৰাপত্তাজনিত কাৰণত স্থানান্তৰিত হৈছিল কিন্তু 1990 চনত তেওঁলোকক এটা নিৰ্দেশ আহিছিল এটা সংগঠনৰ পৰা ইছলামিক সংগঠনৰ ফালৰ পৰা যে 36 ঘণ্টাৰ ভিতৰত তেওঁলোকে সেই উপত্যকা এৰিব লাগে বুলি তেতিয়া তাত 20000 কাশ্মীৰী পণ্ডিতে 36 ঘণ্টাৰ ভিতৰত জম্মুলৈ গুচি গৈছিল কিছু সংখ্যক দিল্লীলৈ গুচি গৈছিল আৰু কিছু সংখ্যক বিদেশলৈ গুচি গৈছিল আৰু যিসকলে সেইখিনি খা সুবিধা কৰিব নোৱাৰিলে ইমান কম সময়ৰ ভিতৰত যাব নোৱাৰিলে তেওঁলোকে তাতেই থাকি গ'ল আৰু সেই লোকসকলৰ প্ৰজন্মৰ পিছত প্ৰজন্ম তেনেদৰে তাত থাকিবলৈ ল'লে আৰু তেওঁলোকে বিভিন্ন সময়ত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছে গতিকে তেওঁলোকে তাত সংস্থাপনৰ অসুবিধা প্ৰতিদিনেই তাত সেনা বাহিনীৰ লগত সংঘৰ্ষ হয় গতিকে এই ধৰণৰ কথা বতৰাবিলাকৰ কাৰণে তেওঁলোকে আসলতে নিৰাপত্তাৰ নিশ্চিতি বিচাৰিছিল বিজেপি চৰকাৰখনৰ পৰা কাৰণ তেওঁলোক যেহেতু হিন্দু গতিকে তেওঁলোকে ভাবিছিল ইয়াৰ আগৰ চৰকাৰবোৰৰ তুলনাত বিজেপিয়ে তেওঁলোকক যথেষ্ট গুৰুত্ব দিব আৰু তেওঁলোকৰ সমস্যাসমূহ গুৰুত্ব সহকাৰে ল'ব কিন্তু দেখা গ'ল যে বিজেপি চৰকাৰে বিগত 11 বছৰে হ'ল এতিয়া এই আকৌ নতুনকৈ হ'ল 10 বছৰটো হৈয়ে গ'ল এই 11 বছৰীয়া কাৰ্যকাললৈকে তেওঁলোকে কোনো ধৰণৰ নিৰাপত্তা পোৱা নাই গতিকে এইবাৰ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ পৰা তেওঁলোকে আঁতৰি থাকিব খুজিছে অৱশ্যে এইটো নহয় যে কোনো কাশ্মীৰী পণ্ডিতেই নিৰ্বাচনত অংশ নলয় বা নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে তেনেকুৱা নহয় এগৰাকী মহিলাই প্ৰথমবাৰ 3টা দশকৰ অন্তত তেওঁ দিল্লীত গুচি আহিছিলে 1990 চনতে যেতিয়া এই এৰিবলৈ কৈছিলে ভেলি কাশ্মীৰ উপত্যকা যেতিয়া এৰিবলৈ কৈছিলে তেওঁ গুচি আহিছিলে এইবাৰ সেই মহিলাগৰাকী ডেইজি ৰেইনা তেওঁৰ নাম তেওঁ ৰামদাস আঠাৱলে তেওঁৰ যিটো পাৰ্টি ৰিপাব্লিকান পাৰ্টি আকৌ এনডিএৰ সহযোগী দল তাৰ হৈ সেইটো দলৰ হৈ পেলাই তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কাশ্মীৰত কিছু সংখ্যক কাশ্মীৰ পণ্ডিতৰ বংশধৰে এতিয়াও বিজেপিক সমৰ্থন নকৰা নহয় কিন্তু গৰিষ্ঠ সংখ্যকৰে এইবাৰ সমৰ্থন নাই আৰু সেইকাৰণে তেওঁলোকে নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ পৰা আঁতৰি থাকিব খুজিছে কাৰণ তেওঁলোকে কংগ্ৰেছ বা বেলেগ দলক যেহেতু ভোট নিদিয়ে যেহেতু বিজেপিকে ভোটখিনি দিলেহেঁতেন গতিকে তেওঁলোকে আঁতৰি থকা মানে লোকচানটো বিজেপি দলৰ হ'ব কাশ্মীৰৰ যিটো নিৰ্বাচন তাত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সে একেলগে ঐক্যবদ্ধভাৱে যুঁজ দিব আৰু কাশ্মীৰত আসলতে সন্ত্ৰাসবাদৰ সমস্যাৰ কাৰণে তাত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 18 ছেপ্টেম্বৰত 25 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত তাত নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনী প্ৰক্ৰিয়াত বাকী লোকসকলে অংশগ্ৰহণ কৰিব কাশ্মীৰক লৈ আসলতে বিজেপিয়ে যিটো আশা কৰি আছিল সেই আশা যে তেওঁলোকৰ সফল হ'ব তাৰ সেই সফল হোৱাৰ
বাটত কাইট হিচাপে থিয় দিছে এই কাশ্মীৰ পণ্ডিতসকল আৰু কাশ্মীৰ পণ্ডিতসকলে কৈছে যে মোদীয়ে বিভিন্ন সময়ত আমাক প্ৰতিশ্ৰুতি দিছে মোদীৰ ভাষণ আমি বহুত শুনিলোঁ আৰু আমাৰ ভাষণ শুনাৰ ধৈৰ্য নাই প্ৰতিদিনে আমাৰ সন্মুখত ভাৰতীয় সেনাৰ মৃত্যু হয় প্ৰতিদিনে আমি ওলাই যোৱা আমাৰ যিটো গৃহৰ ভিতৰত নিজ গৃহৰ ভিতৰত তেওঁলোকে নিৰাপদভাৱে থাকিব নোৱাৰে গতিকে তেওঁলোকে আৰু এতিয়া আৰু মোদীৰ ভাষণ শুনি ভোট দিয়াৰ পক্ষপাত মানে পক্ষে নাই গতিকে তেওঁলোকে বিচাৰিছে যে এইবাৰ যিকোনো কাৰণতে তেওঁলোকে নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিলেহে সমগ্ৰ বিশ্ব সম্প্ৰদায়ে তেওঁলোকৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিব কাৰণ তেওঁলোকৰ এতিয়া ভাৰত চৰকাৰৰ ওপৰত আশাহত বুলিয়ে ক'ব পাৰি আৰু তেওঁলোকক বিভিন্ন সময়ত বিভিন্ন চৰকাৰে যে প্ৰতিশ্ৰুতি দিছে 2010 চনত কেন্দ্ৰত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল UPA চৰকাৰ আছিল মনমোহন সিং প্ৰধানমন্ত্ৰী থাকোঁতে তেওঁলোকক সংস্থাপন দিছিলে তেওঁলোকৰ 6000 লোকক প্ৰধানমন্ত্ৰী বিশেষ যোজনাৰ জৰিয়তে তেওঁলোকৰ সংস্থাপিত হৈছিলে 6000 লোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 370 অনুচ্ছেদ বাতিলৰ পাছত 2000 লোকক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া প্ৰতিশ্ৰুতি হৈ ৰ'ল গতিকে তেওঁলোকে আৰু বিচৰা নাই যে এনেকৈ প্ৰতিশ্ৰুতি শুনি তেওঁলোকে আৰু ভোট দি থাকিব মোদী ডাঙৰ ভাষণ শুনিব আৰু ভোট দিব গতিকে এইবাৰ আটাইতকৈ দুখৰ খবৰটো হ'ল বিজেপিৰ কাৰণে যে হিন্দু মানে যিহেতু কাশ্মীৰ পণ্ডিতসকল হিন্দু এই হিন্দুসকলে ভোট বৰ্জন কৰিছে অৰ্থাৎ ভোট গ্ৰহণ প্ৰক্ৰিয়াটোৰ লগত তেওঁলোক জড়িত নহয় যিসকল জড়িত হ'ব খুব কম সংখ্যক কাশ্মীৰ পণ্ডিত জড়িত হ'ব আৰু বিজেপিৰ পক্ষে তাত বতাহ সেইকাৰণে বলাৰ সম্ভাৱনা খুব কম এয়া কাশ্মীৰৰ পৰিৱেশ ইয়াতকৈ দীঘলীয়া নকৰোঁ নমস্কাৰ ধন্যবাদ